জৰিয়া মহাবিদ্যালয়ত বিধায়ক নুৰুল হুদাৰ ভেটি কপাই তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদৰ বৃহৎ জয়। নগাঁও জিলাত জৰিয়া মহাবিদ্যালয় তথা বিধায়ক নুৰুল হুদাৰ ভেটি কপাই তৃণমূল কংগ্ৰেছ ছাত্ৰ পৰিষদৰ বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হয়। জৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 4টাকৈ গুৰুত্বপূৰ্ণ পদবীত নগাঁও জিলা তৃণমূল ছাত্ৰ পৰিষদে দখল কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে জাকাৰিয়া আহমেদ আলোচনী সম্পাদক মুছফিকুৰ হক, তৰ্ক সম্পাদক মৌচুম আহমেদ, ভইচ কমন ৰুম সম্পাদক আৰু এমদাদুল হক সহকাৰী ভইচ কমন ৰুম সম্পাদকৰ পদত জয়লাভ কৰাত উৎফুল্লিত নগাঁও জিলা তৃণমূল কংগ্ৰেছ। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বৰ্তমান লাইভ। জিন্দাবাদ তৃণমূল ছাত্র পরিষদ জিন্দাবাদ তৃণমূল ছাত্র পরিষদ জিন্দাবাদ মমতা দিদি জিন্দাবাদ মমতা দিদি জিন্দাবাদ বিপুল বড়া জিন্দাবাদ বিপুল বড়া জিন্দাবাদ তৃণমূল ছাত্র পরিষদ জিন্দাবাদ তৃণমূল ছাত্র পরিষদ জিন্দাবাদ। ভালেই লাগিছে। কোন মহাবিদ্যালয়? সকলোকে ধন্যবাদ জনালোঁ। এইটো জুৰিয়া মহাবিদ্যালয়। কি সেক্ৰেটাৰী তুমি হৈছা? এছিষ্টেণ্ট ভইচ কমন সেক্ৰেটাৰী। এছিষ্টেণ্ট। তৃণমূলৰ পৰা সমৰ্থন দিছিলে নেকি? নমস্কাৰ, মোৰ নাম জাকাৰিয়া আহমেদ। মই আজি আমাৰ 17 অক্টোবৰ অৰ্থাৎ আজি আমাৰ জুৰিয়া মহাবিদ্যালয় সাধাৰণ নিৰ্বাচনত মই আলোচনী সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। গতিকে আমাৰ জুৰিয়া মহাবিদ্যালয় জেচিয়ানৰ সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ জয়ী কৰাৰ বাবে। মই 300 ভোটত লিড লৈ মই জয়ী হৈছোঁ আৰু মই TMC ফালৰ পৰা সঁহাৰি পাই মই নথৈ আনন্দিত আছোঁ আৰু TMC ফালৰ পৰা সদায় থাকিম আৰু থাকি যাম। মই নথৈ আনন্দিত হৈছোঁ যিহেতু আমাৰ অসম তৃণমূল কংগ্ৰেছত নগাঁও জিলাত ছাত্ৰ পৰিষদ নতুনকৈ আজি জুৰিয়া কলেজত প্ৰথম আমি দিছিলোঁ আৰু জুৰিয়া কলেজত যে আমাৰ এই 4জনকৈ আজি উঠি অহা ছাত্ৰই আজি আমাৰ তৃণমূল ছাত্ৰ পৰিষদৰ যি ঝাণ্ডা হাতত লৈছে সেইটো আগুৱাই নিয়াত মানে বহুত সুখী হৈছোঁ আৰু আগন্তুক দিনত ছাত্ৰ সমাজৰ যি শিক্ষা প্ৰগতি আৰু আমাৰ দেশপ্ৰেমক লৈ পেলাই তেওঁলোকে আগবাঢ়িব বুলি মই আশা ব্যক্ত কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক বুলি মই আশা ব্যক্ত কৰিছোঁ। গতিকে গোটেই ছাত্ৰ সমাজৰ হৈ তেওঁলোকে এই তৃণমূল ছাত্ৰ পৰিষদৰ দি তেওঁলোকে যি মানুহৰ প্ৰতি যিখিনি আস্থা ল'ব লাগে সেইখিনি আস্থা লৈ পেলাই তেওঁলোকে কাম কৰি যাব আৰু ৰাইজৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত সৎ ব্যৱহাৰ কৰিব। আগন্তুক দিনত ছাত্ৰ ছাত্ৰীৰ অভাৱ অভিযোগ বিভিন্ন সমস্যাৰ হৈ তেওঁলোকে মাত মাতিব বুলি মই আশা ব্যক্ত কৰিছোঁ আৰু এয়া আমাৰ কাৰণে প্ৰথম জয় হৈছে আৰু এইটো আমাৰ আৰম্ভহে। শূন্যৰ পৰা আৰম্ভ, শূন্যৰ পৰা মহাসাগৰলৈ এটুপ এটুপকৈ পানী বৈ মহাসাগৰ হয়। ঠিক তেনেকৈ আমাৰ এই 4জনে আজি 4টা খুঁটি আমি পুতিলোঁ। আগন্তুক দিনত আমি ঘৰটো বনাবলৈ চেষ্টা কৰিম আৰু ঘৰ হ'ব বুলি মই আশাবাদী।